অসমৰ বিধানসভা নিৰ্বাচনক লৈ সকলোৰ মাজত এটা ডাঙৰ প্ৰশ্ন, গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হ'বনে? গৌৰৱ গগৈ বৰ্তমান অসমৰ এজন জনপ্ৰিয় কংগ্ৰেছৰ নেতা আৰু লোকসভাৰ সাংসদ। তেওঁ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ। বহুতে ভাবে যে গৌৰৱ গগৈয়ে ভৱিষ্যতে অসমৰ নেতৃত্ব ল'ব পাৰে। অসমৰ বিধানসভাত মুঠ 126খন আসন আছে। চৰকাৰ গঠন কৰিবলৈ যিকোনো দল বা জোটে 64খন আসন জয় কৰিব লাগিব। যদি ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ বা কংগ্ৰেছ নেতৃত্বাধীন জোটে এই সংখ্যা লাভ কৰিলে তেন্তে গৌৰৱ গগৈ মুখ্যমন্ত্ৰী হোৱাৰ সম্ভাৱনা বৃদ্ধি পাব। কিন্তু অসমত চৰকাৰ আছে ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন জোটৰ আৰু মুখ্যমন্ত্ৰী হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। সেয়ে আগন্তুক বিধানসভা নিৰ্বাচনত ৰাইজে কাক সমৰ্থন কৰিব তাৰে ওপৰত নিৰ্ভৰ কৰিব অসমৰ মুখ্যমন্ত্ৰী কোন হ'ব। অসমৰ ৰাজনীতিত আগন্তুক দিনত কি নতুন পৰিৱৰ্তন আহিব? গৌৰৱ গগৈ নেতৃত্ব ল'বনে বৰ্তমান চৰকাৰ পুনৰ ক্ষমতালৈ ঘূৰি আহিব? সেই সকলো প্ৰশ্ন উত্তৰ দিব আগন্তুক বিধানসভা নিৰ্বাচনে।